মৰাবাৰীত নিশা উদ্ধাৰ নাবালিকা অহৎ কাৰ্যকৰী পেলাই থৈ গ'ল পথত মৰাবাৰীত যোৱা নিশা উদ্ধাৰ হয় এগৰাকী নাবালিকা নাবালিকাগৰাকীৰ ভাষ্য অনুসৰি বৰ্তমান 2 মাহৰ অন্তঃসত্ত্বা নাবালিকাগৰাকী মৰাবাৰী এলেকাৰ এটা ইটাভাটাত কাম কৰা এজন লম্পটে বিয়াৰ প্ৰলোভনেৰে আনে বুলি স্বীকাৰোক্তি নাবালিকাগৰাকীৰ লম্পট যুৱকজনে আজি সন্ধিয়াৰ ভাগত অন্য দুজন অসাধু লোকক চমচাই দিয়া বুলি নাবালিকাগৰাকীয়ে জানিবলৈ দিয়ে লম্পটটো মৰাবাৰী কাষৰীয়া মইনাভাটাত কৰ্মৰত এজন লোক বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে নাবালিকাগৰাকীয়ে যদিও বৰ্তমানলৈ আচল ঠিকনা আৰু নাম জানিব পৰা হোৱা নাই মৰাবাৰী মৰিগাঁও গড়কাপ্তানি ৰাস্তাৰ কাষত থকা এটা পৰিত্যক্ত গৃহত দুজন লোকে অসৎ কাৰ্য চৰিতাৰ্থ কৰি এৰি থৈ যোৱা বুলি নাবালিকাগৰাকীয়ে ভাষ্য প্ৰদান কৰিছে নাবালিকাগৰাকী বৰ্তমান মৰাবাৰী আৰক্ষীৰ জিম্মাত আছে মৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট প্ৰাইম টাইম এনি समागरी কি নাম তোমাৰ নাহাৰ ইয়াত মৰিবাৰী কেনেকৈ আহিলা এই ল'ৰা এটা মই ভাল পাইছোঁ আনি মোক কৈছে বিয়া পাতিব বিয়া নাপাতা মোক ৰিটাৰ্ণ হ'লে এনেকৈ বেলেগ ল'ৰা এটাক দি দিলে কি নাম ল'ৰাটো ল'ৰাটোৰ নাম কালামাক বোলে কয় কালাৰ আহে কালা বুলি মাতে অঁ কালা বুলি মাতে ইয়ালৈ অহা কিমান দিন হ'ল তোমাৰ 3 মাহ হ'ল ইমান দিন ক'ত আছিলা ইমান দিন শিৱসাগৰ আছিলোঁ ইয়ালৈ মৰিবাৰীলৈ অহা কিমান দিন হ'ল 3 মাহ হ'ল 3 মাহ ইমান দিন ক'ত আছিলা আজি যে ইয়াত আহিলা 3 মাহ আজি অঁ আজি ইমান দিন ক'ত আছিলা 3 মাহ মানে বিগত 3 মাহ ক'ত আছিলা বাটাতেই আছিলোঁ কোনটো ভাটা এই মইনা বাটা গছে তাত আছিলোঁ ভাটা মালিকৰ নাম জানা নেকি মানুহে কয় মইনা বাটা কি মালিকৰ নাম ইটাত যে লিখা থাকে কি লিখা আছিলে ভাটাৰ এইটো মই নাজানো গম নোপোৱা নাজানো কাম কৰিছিলা তাত মই কাম কৰিবলৈ আছিলোঁ কাৰ লগত কাম কৰিছিলা এই ল'ৰাটোৰ ল'ৰাটোৰ লগত কি নাম ল'ৰাটোৰ নাম কালাম আচল নাম গম পোৱা নে নোপোৱা নাই পোৱা তাৰপিছত আজি যে ইয়াত আহিলা কেনেকৈ আহিলা এই আজি তাত আহিছোঁ এই ল'ৰাটো মই এইটো পিতাইহঁতক কৈ আছিলোঁ বেলেগ ল'ৰাটোৰ হাতত দি দিলে প্ৰেগনেণ্টৰ কথা গম পালে যেতিয়া বেলেগ ল'ৰাটোৰ হাতত দি দিলে নেকি অঁ কিমান দিন হ'ল প্ৰেগনেণ্ট হোৱা 2 মাহ ল'ৰাটোৱে যেতিয়া গম পালে মই কৈছিলোঁ তাৰপিছত মোক পঠাই দিলে ল'ৰাটোক দেখিলে চিনি পাবানে মই চিনি পাম